আজি আমাৰ চিগা নাহৰবগুৰি গাঁৱৰ পৰা দুজনীকৈ ছোৱালী আজি সন্ধিয়া সময়ত পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হ'ল। আমি জনাত সিহঁত দুজনীয়ে দুপৰীয়াতে বৰশী বাবলৈ ওলাইছিলে বোলে ঘৰৰ পৰা। তাৰপিছতে আমি ঘৰৰ মানুহে কোনো গম পোৱা নাছিলে। পাছত বিচাৰ খোচাৰ কৰি উলিয়াওঁতে এইটো পানীতে মানে পোৱা গ'ল। দেউতাকৰ নাম আছিলে দীপেন দলে এজনৰ আৰু আনজনৰ পবিত্ৰ মিলি। ছোৱালী দুজনীৰ নাম হৈছে এজনীৰ দকপোন দলে আৰু আনজনীৰ কনকলতা মিলি। তাকে তিনিআলিৰ ওচৰত এটা নলা আছে, তাতে পোৱা গৈছে। বয়স 8 বছৰ 10 বছৰ ভিতৰত। তেনেকৈ একো আমাৰ সন্দেহ নাই। বিশেষকৈ সিহঁতে বৰশী বাব গৈছিলে বোলে। তাত জনামতে কিজানি সিহঁতে গা ধুব লৈছিলে চাগে, তেতিয়া পিছলি মাৰি পৰিলে বুলি আমি অনুভৱ কৰিছোঁ। আৰু অলপ দয়ে আছিলে। এইটো কালভাৰ্ট বনাই আছে, এইটো নতুনকৈ পৰ্টলেণ্ডৰ। সেইটোৱে। আমি জানিব পৰা মতে নাহৰবগুৰি গাঁৱৰ এখন এতিয়া কালভাৰ্ট বনাই আছে তাকে তিনিআলিৰ ওচৰতে। তাতে দুজনীকৈ ছোৱালী আজি পোৱা গৈছে পানীৰ পৰা। আমি শুনামতে তেখেতসকল মানে বৰশী বাবলৈ গৈছিলে বুলি শুনিছোঁ। আৰু তেখেতসকলৰ লগত এজনী সৰু ছোৱালী আছিলে। ছোৱালীজনীয়ে ঘৰত খবৰ দিয়েগৈ, গতিকে ৰাইজে গৈ তেখেতসকলক উদ্ধাৰ কৰিব সক্ষম হয়। আৰু লগে লগে মেডিকেললৈ অনা হৈছিলে যদিও তেখেতসকল মৃত্যু হয় বুলি ঘোষণা কৰা হৈছে। হয়, একেখন গাঁৱৰে, একেখন ঘৰৰ ওচৰৰে দুগৰাকী। তেখেতৰ এজনী 8 বছৰ আৰু এজনীৰ 10 বছৰ।